নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই অতি ইম্পৰ্টেণ্ট টপিক এটাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেইটো হৈছে বৃত্ত। বৃত্তৰ বিষয়ে আমি জনাটো বৰ দৰকাৰ আৰু তাৰ পৰা মেট্ৰিক পৰীক্ষাত খুবেই ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন সোধা হয়। তাত দুটা থিয়ৰম আছে আৰু সেই থিয়ৰমৰ 2 নম্বৰ থিয়ৰমটো মই আজি আপোনালোকক প্ৰুভ কৰি দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বেছি দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এই থিয়ৰমটো হৈছে এটা বহিষ্ঠ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এই কুৱেশ্যনটো কেনেদৰে সলভ কৰিব পাৰি তাৰ বিষয়ে মই আজি বিতংভাৱে ক'ম। চাওক, কুৱেশ্যনটোত কৈছিল এটা বহিষ্ঠ বিন্দু পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। তাৰমানে তাৰ এটা কি আঁকিব লাগিব? বৃত্ত আঁকিব লাগিব। এইটো এটা বৃত্ত যাৰ কেন্দ্ৰ হৈছে O আৰু এই বৃত্তটোৰ বহিষ্ঠ মিনছ হৈছে বাহিৰত থকা বিন্দু। বাহিৰত থকা এই বৃত্তটোৰ বাহিৰত থকা এটা বিন্দু হৈছে P। এই P বিন্দুটোৰ পৰা যিবোৰ স্পৰ্শক টনা হয় সেই স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান বুলি আমাক ইয়াত প্ৰুভ কৰিব দিছে। ঠিক আছে, চাওক ইয়াত আমি কি কৰিম? OPQ হৈছে আমাৰ এডাল স্পৰ্শক আৰু এডাল হৈছে PR হৈছে আন এডাল স্পৰ্শক। এই স্পৰ্শক দুডাল আমাক সমান বুলি প্ৰুভ কৰিব দিছে। এই স্পৰ্শক দুডাল সমান বুলি প্ৰুভ কৰিবলৈ হ'লে আমি OQ, OR আৰু OP সংযোগ কৰিব লাগিব। তাৰ পাছত এইটো আৰু এইটো ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি প্ৰুভ কৰিব লাগিব। সৰ্বাংগসম বুলি প্ৰুভ কৰিবলৈ হ'লে আমি ত্ৰিভুজত ভালদৰে জানি আহিছোঁ যে দুটা ত্ৰিভুজ কেতিয়া সৰ্বাংগসম হ'ব। দুটা ত্ৰিভুজ সৰ্বাংগসম হ'বলৈ হ'লে তাৰ তিনিটা একে চৰ্ত ক'ব লাগিব। যেনেদৰে আমাৰ ইয়াত ক'ব পাৰোঁ ইটো ত্ৰিভুজ আৰু ইটো ত্ৰিভুজৰ ক্ষেত্ৰত OP আৰু OP সাধাৰণ বাহু। সেনেদৰে আমি তিনিটা কণ্ডিশ্যন যদি ক'ব পাৰোঁ তেনেহ'লে আমি এই ত্ৰিভুজটা কি কৰিব পাৰোঁ? সৰ্বাংগসম বুলি ক'ব পাৰোঁ। চাওক কেনেদৰে এইটো প্ৰুভ কৰিব পাৰি। ধৰা হ'ল O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বহিষ্ঠ বিন্দু Pৰ পৰা PQ আৰু PR দুডাল স্পৰ্শক টনা হ'ল। ঠিক আছে, তাৰপিছত প্ৰমাণ কৰিব লাগে যে PQ ইকুৱেল PR। PQ আৰু PR আমাৰ সমান বুলি প্ৰমাণ কৰিব লাগে। এইবাৰ আমি এই প্ৰমাণটো কৰিবলৈ হ'লে মই আগতে কৈ দিছোঁ কি কুৱেশ্যন কৰিব লাগিব? OQ, OR আৰু OP সংযোগ কৰিব লাগিব। আমি অংকনত সেইখিনি লিখিছোঁ। নেক্সট ষ্টেপ হৈছে আমাৰ প্ৰমাণ। প্ৰমাণটো হৈছে আমি থিয়ৰম 10.1টো আমি জানিব লাগিব। এই প্ৰুফটো কৰাৰ কাৰণে আমি থিয়ৰম 10.1ত আমি পাইছিলোঁ যে বৃত্তৰ স্পৰ্শ বিন্দুৱেদি টনা ব্যাসাৰ্ধৰ লম্ব। সেয়েহে এইডাল হৈছে আমাৰ ব্যাসাৰ্ধ আৰু এইডাল হৈছে স্পৰ্শক। গতিকে এই স্পৰ্শকডাল আৰু এই ব্যাসাৰ্ধডাল কিমান ডিগ্ৰী এংগল কৰি থাকে? 90 ডিগ্ৰী লম্ব হৈ থাকে। আৰু ইয়াতো এইডাল হৈছে ব্যাসাৰ্ধ আৰু এইডাল হৈছে আমাৰ স্পৰ্শক। গতিকে এইটো কোণ কিমান হৈ থাকিব? 90 ডিগ্ৰী হৈ থাকিব। ঠিক আছে, এবাৰ যিহেতু আমি ইয়াত লিখিলোঁ, লাষ্টত আমি লিখিছিলোঁ যে বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। সেয়েহে আমাৰ কি হ'ব? এই কোণটো অৰ্থাৎ OQ P কোণ ইকুৱেল OR P কোণ ইকুৱেল কিমান? 90 ডিগ্ৰী। এতিয়া আমি 1 নম্বৰ দি দিছোঁ। এতিয়া আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বাংগসম বুলি দেখুৱাব লাগে। সেয়েহে আমি লিখিছোঁ এতিয়া ত্ৰিভুজ OQ P আৰু OR Pৰ পৰা পাওঁছে। ইয়াত আমি তিনিটা কণ্ডিশ্যন লিখিব লাগিব। সেই তিনিটা কণ্ডিশ্যন, প্ৰথম কণ্ডিশ্যনটো হৈছে আমাৰ এইটো যিটো আমি ইয়াত লিখিলোঁ 1 নম্বৰটো, সেইটো হৈছে OQ P ইকুৱেল OR P। আমি 1ৰ পৰা পাই আহিছোঁ। আৰু 2 নম্বৰটো হৈছে আমি 2 নম্বৰ কণ্ডিশ্যনটো লিখিব পাৰোঁ OQ ইকুৱেল OR। কি এইটো হৈছে আমাৰ একে বৃত্তৰ ব্যাসাৰ্ধ। আমি বৃত্তৰ ব্যাসাৰ্ধবোৰ কি বুলি জানো? সমান বুলি জানো। সেয়েহে একে বৃত্তৰ ব্যাসাৰ্ধ বুলি ব্ৰেকেটত লিখিব লাগিব। নেক্সট হৈছে আমাৰ আৰু এটা হৈছে OP ইকুৱেল OP। এই OP বাহুডাল এইটা ত্ৰিভুজতো আছে, এইটা ত্ৰিভুজতো আছে। সেয়েহে আমি OP ইকুৱেল OP লিখিব পাৰোঁ। আৰু এটা হৈছে সাধাৰণ বাহু। আমাৰ তিনিটা কণ্ডিশ্যন হৈ গ'ল, এটা দুটা তিনিটা কণ্ডিশ্যন হৈ গ'ল। সেয়ে আমি লিখিব পাৰোঁ ত্ৰিভুজ হৈছে
কিউ পি সৰ্বাংগম সমান সমান দি ওপৰত দেখি এই চিনডাল দিলে আমাক সৰ্বাংগম বুলি বুজি পাওঁ আৰু ত্ৰিভুজ অ আৰ পি মানে সমকোণ অতিভুজ বাহু চৰ্তমতে এতেকে আমি চি পি চিটি মাৰি মানে আমি ক'ব পাৰোঁ যে এইটো এটা ত্ৰিভুজ যেটো সৰ্বাংগম হ'লে ইয়াৰ আমি লিখি দিব পাৰোঁ চি পি চি টি CPCT মাৰি ক'ব পাৰোঁ যে এই ত্ৰিভুজটো যিকোনো অনুৰূপ বাহু আৰু কোণে সমান সেয়েহে লিখিব পাৰোঁ PQ = PR এইটো হৈছে আমাৰ প্ৰুফ। থ্যাংক ইউ।